ৰাজ্যত এতিয়াও নিৰহ লোকক বাংলাদেশীৰ নামৰ হাৰাশাস্তি। হোজাই জিলাৰ নীল বাগানৰ আমিৰ উদ্দিন নামৰ এজন ব্যক্তিৰ নামত 2017 আহিল বাংলাদেশী জাননী। দিন হাজিৰা কৰা আমিৰৰ মূৰত যেন সৰগ ভাঙি পৰিল। 5জনী ছোৱালী সন্তানৰ সৈতে আমিৰৰ 7জনীয়া পৰিয়ালৰ একমাত্ৰ উপাৰ্জন কৰি খায় আমিৰে। এতিয়া প্ৰশ্ন হ'ল, আমিৰৰ দৰে বাংলাদেশী নামত হাৰাশাস্তি ভুগি থকা লোকসকলে ন্যায় কেতিয়া পাব? আমিৰ উদ্দিনে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে প্ৰকৃত ভাৰতীয় সকলো নথি পত্ৰ তেওঁৰ লগত আছে। তেওঁৰ ককাদেউতা 1960 চনৰ এখন পাছপোৰ্ট আছে। ইমানখিনি থকাৰ পিছতো যদি তেওঁ সন্দেহযুক্ত বাংলাদেশীৰ হাৰাশাস্তিত ভুগিবলগীয়া হয়, তাতকৈও তেওঁ গুলীয়াই মাৰিবলৈ চৰকাৰক আহ্বান জনায়। আমিৰৰ এই খবৰ পাই হোজাই শংকৰদেৱ নগৰৰ অধিবক্তা শামছুল আলম চৌধুৰীয়ে আমিৰৰ নথি পত্ৰৰ ওপৰত ভিত্তি কৰি আমিৰক জামিন মঞ্জুৰ কৰি দিয়ে। আহক এই বিষয়ে অধিবক্তাজনৰ নিজ মুখেৰে আমি কিছু কথা শুনো। এটা কেছ চলাই আছে, কণ্টেষ্ট কৰি আছে কেছ WS দিয়াৰ কাৰণে আমাক কোৰ্টে অৰ্ডাৰ দিছে। তেওঁ বেল পাইছে ন? অঁ, বেল পাইছে। কিমান দিন ধৰি আপুনি কেছত যুঁজি আছিল? এই 2017-18 পিছৰ পৰাই। মই বেছি দিন হোৱা নাই, মই 2019 পাইছোঁ, যোৱা মাহতেই পাইছোঁ কেছটো। পাই পেলাই মই তেওঁৰ কিমান চনৰ কাগজ পাইছিল আপুনি? মইতো তেখেতৰ কাগজ বহুত আছে। এখন পাছপোৰ্ট আছে তেওঁৰ গ্ৰেণ্ডফাদাৰৰ, 1960 বা 61 এখন পাছপোৰ্ট আছে পৰ্টৰ, য'ত তেখেতৰ এই গ্ৰেণ্ডফাদাৰ গৈছিলে হজ কৰিবৰ কাৰণে। মুম্বাই পৰ্টৰ এখন আছে, আৰু বাকীটো 66, 71 বাকী ৰিলেটেড ডকুমেণ্টছ তেখেতৰ। লিগেচি ডাটাখন কিমান চনত পাইছিল? লিগেচি ডাটা তেখেতৰ 71ত আছে। তেওঁ নিশ্চয় ভাৰতীয়? 100% তেখেতে ভাৰতীয়। এতিয়া ভেৰিফাই কৰিব পাৰে নে নাই। এতিয়া প্ৰশ্ন হয়, নিৰীহ মানুহৰ ওপৰত চৰকাৰখনে হাৰাশাস্তি বন্ধ কৰিব নে নকৰে, সেয়া হ'ব সময়তে লক্ষণীয়। ডবকাৰ পৰা ইছাক আহমেদ, গ্ল'বেল নিউজ।